হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে খবৰ ভালনে? নিশ্চয় ভালে চাগে। বৰ্তমান মই ভালে আছোঁ। আৰু আজি মই দুপৰীয়া থালিখন লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আৰু আজি মোৰ দুপৰীয়া থালিত কি আছে তাকে বোলো আপোনালোকক দেখাওঁ। আৰু আজি মোৰ দুপৰীয়া থালিত আছিল এয়া হ'ল কচু আৰু মধুসোলেং পাত মানে মিক্স কৰি বনাইছোঁ একেলগে, আৰু লগত কচ মাছৰ মূৰো দিছিলোঁ। আৰু ইফালে লগত এয়া হ'ল ভেদাইলতা আৰু নৰসিংহৰ সৈতে বনোৱা মাছৰ তৰকাৰী, আৰু লগত এয়া কচু আৰু অমিতাও দিছোঁ। মানে হাজবেণ্ডৰ মানে কচু মানে খুবেই প্ৰিয় হয়, সেইকাৰণে কচু দিব দিছিল, সেইকাৰণে কচু দি দিছোঁ। আৰু ময়ো খাই ভালে পাওঁ। আৰু লগত ইফালে লগত লৈছোঁ এটুকুৰ আমৰ আচাৰ, আৰু এয়া হ'ল ভাত। আৰু আজি মোৰ দুপৰীয়া থালিত মানে এইখিনিয়ে আছিল, বিশেষ তেনেকুৱা একো বেছি বনোৱা নাই। তেনেহ'লে এতিয়া আৰু বেছি কথা নকওঁ, হয়তো আপোনালোকৰ চাগে ভাত পানী খোৱা লোৱা হৈ গ'ল, আৰু এতিয়া মই খামহে। তেনেহ'লে এতিয়া আমি ভাত খাই লওঁ। তেনেহ'লে এতিয়ালৈ আহিছোঁ, বাই বাই।